স্যার আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। ভালে আছে? আলহামদুলিল্লাহ। হঠাৎ করে আমার কতগুনি ফিল্ডত কিবা খেল আছে নেকি? আমাৰ ৰামপুৰ চলাপথাৰ জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ যিটো ইংলিছ ছেকশ্যন আছে, আইডিয়েল ইংলিছ স্কুল, তাত আমাৰ এনুৱেল স্পৰ্টছ আমি পাতিছোঁ। আৰু তাৰ কাৰণে বিশেষকৈ আমাৰ আউটডোৰ যিখিনি গেম আছে, আমাৰ কেম্পাছত মানে স্পেচটো কিছু কম আছে। আমি আউটডোৰ বিশেষকৈ ক্ৰিকেট আৰু ডাঙৰ ল'ৰা ছোৱালীৰ যিখিনি ৰেচ আছে, দৌৰ প্ৰতিযোগিতা 800 মিটাৰ, 1000 মিটাৰ, 600 মিটাৰ, এই ৰেচখিনি ইয়াত হ'ব আৰু ক্ৰিকেট গেমটো ইয়াত অনুষ্ঠিত হ'ব। নিশ্চয়। তা আমি যিমান আপোনালোকক সহায় কৰিব লাগে ইমান চেষ্টা কৰিম। সেইখিনি আমিও আশা কৰোঁ। ঠিক আছে, ধন্যবাদ। ভিতৰত দি সোমাই গ'লে কিন্তু আউট হৈ যাব। এতিয়া চবেই লাইনত থিয় হৈ আছে। বি গ্ৰুপৰ দৌৰ হ'ব 200 মিটাৰ।